Namaskar বন্ধুসকল আপোনালোকে জানেনে You're going to have an endless war here. You're not going to have an endless war. Now, of course, it's up to the people of Iran in the final count. এতিয়া ইজৰাইল আৰু ইৰাণৰ যি যুদ্ধ চলি আছে এই ইজৰাইল আৰু ইৰাণৰ যুদ্ধৰ কাৰণে গোটেই বিশ্ব এতিয়া শংকিত হৈ আছে যেনেকৈ ধৰি লওক আমাৰ ভাৰতবৰ্ষও তাক লৈ বহুত চিন্তিত হৈ আছে এই যুদ্ধখন চলি থাকিলে ভাৰতবৰ্ষত কি কি প্ৰভাৱ পৰিব তাৰ ওপৰত আজি এই ভিডিঅটো সম্পূৰ্ণকৈ আপোনালোকে বুজিব পাৰিব লগতে ইজৰাইল আৰু ইৰাণৰ যুদ্ধ কিয়নো হৈছে আজি এই বিষয়ত আপোনালোকে সম্পূৰ্ণ কথা গম পাব ভিডিঅটো শেষলৈকে আপোনালোকে চাই থাকিব যদি মোৰ এই চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে আপোনালোক আহিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅৰ তলত কমেন্ট কৰিবলৈ আপোনালোকে নেপাহৰিব প্ৰথমতে আমি চাব লাগিব ইজৰাইল আৰু ইৰাণৰ যুদ্ধ কিয় হৈছে ইজৰাইল আৰু ইৰাণৰ যুদ্ধ বিশেষকৈ এটা সংক্ৰান্ততে হৈছিল 1979 অতি আমি ঐতিহাসিক বিপ্লৱ বুলি আপোনালোকক ক'ব পাৰো এই যে এখন দেশে সেইখন দেশক আক্ৰমণ প্ৰত্যাক্ৰমণ কৰি আছে আমি শুনিবলৈ পাইছো ইৰাণৰ ৰাষ্ট্ৰপতি খামেনিৰ মৃত্যু ঘটিছে বা ইজৰাইলৰ যি প্ৰধানমন্ত্ৰী তেখেতৰো উৰা বাতৰি যি ওলাই আছে মৃত্যু হৈছে আসলতে এই যুদ্ধখন হোৱাৰ কাৰণসমূহ কি 1979 চনৰ আগতে ইজৰাইল আৰু ইৰাণ বহুত বন্ধুত্বপূৰ্ণ দেশ আছিল যেনেকৈ আমি এজন বন্ধুৰ লগত নেথাকি থাকিব নোৱাৰো তেনেকৈ আছিল ইজৰাইল আৰু ইৰাণৰ মাজত ইজৰাইল আৰু ইৰাণে যিবিলাক প্ৰগতিৰ পথত কাম কৰিছিল সেই প্ৰগতি গোটেই কামবিলাক একেলগে আগবাঢ়ি কাম কৰি আছিল কিন্তু 1979 চনটোত তেখেতসকলৰ বাবে বা সেই দুইখন দেশৰ কাৰণে এক ঐতিহাসিক পৰিৱৰ্তনৰ বিপ্লৱ হৈছিল 1979 চনটো ইছলামিক যিবিলাক সংগঠন আছিল সেই সংগঠনবিলাকে এক বিপ্লৱৰ সূচনা কৰিছিল ইয়াৰ পাছতে ইৰাণে কি হ'ল ইজৰাইলক নিজৰ শত্ৰু হিচাপে বিবেচিত কৰিবলৈ ধৰিলে আৰু তেতিয়াই তেওঁলোকে পেলেষ্টাইনৰ সমৰ্থনত ইজৰাইলৰ অস্তিত্বৰ ওপৰত ভাবুকি কঢ়িয়াই আনিছিল ইজৰাইলখন নাইকিয়া কৰি দিম বুলি ভাবিছিল ইৰাণে প্ৰথমতে কৰিছিল কি ইৰাণে প্ৰথমতে প্ৰত্যক্ষ যুদ্ধ কৰা নাছিল ইজৰাইলৰ যি দাঁতিকাষৰীয়া দেশ যেনেকৈ আমাৰ ভাৰতৰ দাঁতিত পাকিস্তান আছে বাংলাদেশ আছে বা চীন আছে সেইসকলক কোনোবা এখন দেশে নহলে কোনোবা এখন দেশে যেনেকৈ ভাৰতৰ লগত যুদ্ধ কৰিবৰ কাৰণে ফাণ্ডিঙৰ যি ব্যৱস্থা কৰিছিল তেনেকুৱা কিছুমান কাম কৰি আছিল ইৰাণে ইজৰাইলৰ বিৰুদ্ধে যুঁজ দিবলৈ ইজৰাইলৰ যি দাঁতিকাষৰীয়া দেশ আছিল সেই দাঁতিকাষৰীয়া দেশত যিবিলাক সংগঠন আছিল সকলোবিলাক একত্ৰিত কৰি তাত ফাণ্ডিঙৰ হয়তো ব্যৱস্থা কৰিছিল আৰু তাৰ পিছত ইজৰাইলত আক্ৰমণ কৰাৰ এক ব্লুপ্ৰিণ্ট ৰচনা কৰিছিল যেনেকৈ গাজাৰ হামাছ লেবাননৰ হিজবুল্লাহ এমেনৰ হুতি বিদ্ৰোহী ইজৰাইলে কি হ'ল এই তিনিওটা গোটক নিজৰ শত্ৰুৰূপে বিবেচনা কৰিছিল কাৰণ এই তিনিওটা বিদ্ৰোহী সংগঠনে ইজৰাইলৰ ওপৰত আক্ৰমণ চলাই আছিলে শেহতীয়াকৈ কি হ'ল ইজৰাইলে ইৰাণৰ যি পাৰমাণৱিক কাৰ্যসূচী ইৰাণে চলাই গৈছিল সেইটো নিজৰ দেশখনৰ প্ৰতি ভাবুকি বুলি গণ্য কৰিছিল যদি ইৰাণে পাৰমাণৱিক অস্ত্ৰ বনায় বা তেখেতসকলৰ তাত পাৰমাণৱিক অস্ত্ৰ থাকে তেতিয়া ইজৰাইলৰ যি অস্তিত্ব তাৰ প্ৰতি আৰু ভয়াৱহ ভাবুকি বুলি মানি লৈছিল কিন্তু ইজৰাইলৰ এই যিবিলাক মন্তব্য ইৰাণে কিন্তু অস্বীকাৰ কৰিছিল এই নিৰ্দিষ্ট কাৰণ কেইটাতে ইজৰাইল আৰু আমেৰিকা একজোট হৈ ইৰাণৰ ওপৰত আক্ৰমণ চলাইছিল আজিৰ পৰা ঠিক এক মাহৰ আগতে ইৰাণৰ বহুতখিনি জেগাত মিছাইল আক্ৰমণ কৰিছিল আমেৰিকা আৰু ইজৰাইল একগোট হৈ সেই যুদ্ধখন থাম কাটোতে আকৌ ঠিক জানুৱাৰী মাহত 2026 চনৰ জানুৱাৰী মাহত উমি যিকা জুই জ্বলি আছিল তেখেতসকলে ফেব্ৰুৱাৰী মাহৰ শেষৰ পালে সেই উমি জ্বলি থকা জুই কুৰাত আকৌ যেন ঘিউ ঢালি দিলে ইজৰাইলে ইৰাণত গৈ এটা মিছাইল মাৰিলে আৰু মিছাইলৰ আক্ৰমণত ইৰাণৰ ৰাষ্ট্ৰপতি খামেনিৰ মৃত্যু ঘটিল তেখেতক ইৰাণৰ সৰ্বোচ্চ নেতা হিচাপে গণ্য কৰিছিল ইৰাণ চৰকাৰে ইজৰাইলে যিটো আক্ৰমণ কৰিছিল সেই আক্ৰমণৰ নাম দিছিল অপাৰেশ্যন ইপিক ফিউৰি আটাইতকৈ বৃহৎ সামৰিক অভিযান চলাই আছে ইজৰাইল আৰু আমেৰিকা মিলি পিনি ইৰাণৰ ওপৰত ইয়াৰ পিছত ইৰাণে ইজৰাইল আৰু মধ্যপ্ৰাচ্যত থকা মাৰ্কিন যিবিলাক সামৰিক ঘাটি আছিল এই সামৰিক ঘাটিসমূহলৈ শ মিছাইল নিক্ষেপ কৰিলে যেনেকৈ কাটাৰ সৌদি আৰৱ এই সকলোতে ইৰাণে বোমা নিক্ষেপ কৰিবলৈ ধৰিলে এতিয়া কথাটো হ'ল যেতিয়ালৈকে ইজৰাইল আৰু ইৰাণে যুদ্ধখন কৰি আছে আমাৰ তাৰ পৰা কি লোকচান হ'ব আপোনালোকে বুজিব পাৰিব ইৰাণে কি কৰিলে কি আটাইতকৈ যিটো ডাঙৰ বোমা হৈছে তৈল বোমা এই তৈল বোমা ইৰাণে
সকলোলৈকে মাৰি পঠিয়ালে বিশ্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ তৈলপথ ষ্টেট অফ হৰমুজ প্ৰণালীটো বন্ধ কৰি দিয়াৰ ভাবুকি দি দিলে ইৰাণে যাৰ ফলত ভাৰতৰ দৰে দেশত পেট্ৰল ডিজেলৰ দাম অত্যাধিক হোৱাৰ সম্ভাৱনা বেছি এই যুদ্ধখন মূলতঃ ধৰ্মীয় আদৰ্শ আঞ্চলিক আধিপত্য শংকাৰ কাৰণে ইজৰাইল আৰু ইৰাণৰ যুদ্ধখন চলি আছে ইৰাণে যুদ্ধ কৰাৰ মেইন কাৰণটো হ'ল ইৰাণে ইজৰাইলক মধ্যপ্ৰাচ্যৰ পৰা আঁতৰাই দিয়া এইটোৱেই ইৰাণৰ মূল লক্ষ্য ইৰাণে ইজৰাইলক মধ্যপ্ৰাচ্যৰ পৰা আঁতৰাব বিচাৰে আৰু ইজৰাইলে নিজৰ অস্তিত্ব ৰক্ষা কৰিব বিচাৰে এই দুটা কাৰণতে ইমান ডাঙৰ যুদ্ধখন সংঘটিত হৈছে আৰু হয়তো হ'বলৈ গৈ আছে বিশ্বৰ তৃতীয় বিশ্বযুদ্ধ